নমস্কাৰ, মই ভাস্কৰ প্ৰিয়া ভাস্কৰকে আপোনালোকক চিটিজেন ষ্টাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিশেষ অনুষ্ঠান কলাগুৰু। হয়, আজি 20 জুন। আজি সেইগৰাকী মহান অসমীয়াৰ ব্যক্তিৰ মৃত্যুতিথি। যিগৰাকী ব্যক্তিৰ মৃত্যুতিথিৰ দিনা অসমৰ চুকে কোণে বিভিন্ন সংগীত প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতক স্মৰণ কৰা হয়। আজি নৱপ্ৰজন্মই হয়তো তেওঁক এজন কবি, গীতিকাৰ বা নৃত্যবিদ হিচাপেহে চিনি পায়। বহুমুখী প্ৰতিভাৰ এই মহান শিল্পীজনে সমাজৰ দুখীয়া নিচলা শ্ৰমিক কৃষকৰ সামাজিক উত্থানৰ কাৰণে ওৰেটো জীৱন যি সংগ্ৰাম কৰি গৈছিল, সেই কথা খুব কমেইহে স্মৰণ কৰা দেখা যায়। তেওঁ বিশ্বাস কৰিছিল যে মানুহক দাৰিদ্ৰ, কুসংস্কাৰ আৰু পুঁজিবাদী সপোনৰ পৰা মুক্ত কৰিব পাৰিলেহে আৰু সকলোৱে সম অধিকাৰৰ ভিত্তিত এখন শ্ৰেণীহীন প্ৰগতিশালী সমাজ গঢ়িব পাৰিলেহে দেশ প্ৰকৃততে স্বাধীন হ'ব। সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ লগত আপোচ কৰি এচাম ক্ষমতালোভী ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত দেশখন দুভাগত বিভক্ত কৰি অৰ্জন কৰা দেশৰ স্বাধীনতাৰ ইয়ে আজাদী জোঠা হাই বুলি কলা পতাকা উৰাই তেওঁ প্ৰতিবাদ কৰিছিল। মাৰ্ক্সবাদী আদৰ্শত দীক্ষিত হৈ তেওঁ যেনেদৰে কৃষক বৰ্ণক জাগ্ৰত কৰিবলৈ হাতত কলম তুলি লৈছিল, ঠিক সেইদৰে দুখীয়া দাৰিদ্ৰৰ ওপৰত শোষণৰ প্ৰতিবাদ কৰিবলৈ আনহাতে আনখন হাতত ষ্টেণ্ডগান তুলি লৈছিল। নাঙল যাৰ মাটি তাৰ এই শ্লোগানেৰে জমিদাৰসকলৰ মাটিত শ বছৰে গোলামী কৰি থকা খেতিয়কসকলৰ ভূমি অধিকাৰৰ বাবে তেওঁ গৰজি উঠিছিল। পৈতৃক সম্পত্তি স্বৰূপে পোৱা তেজপুৰৰ 2500 বিঘা মাটিত দুখীয়া কৃষকৰ মাজত মুক্ত সংস্কৃতি বিলাই দি নিজে অঘৰীসদৃশ জীৱন কটাইছিল। ক্ষমতালোভী আদৰ্শহীন ৰাজনীতিৰ প্ৰতি চৰম বিতৃষ্ণা প্ৰদৰ্শন কৰি তেওঁ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে ঢপলিয়াই ফুৰি চমথুই মানুহক জগাই তুলিছিল। তেওঁলোকৰ দাৰিদ্ৰ আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি প্ৰকৃত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিবলৈ আজীৱন সংগ্ৰাম কৰিছিল। বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতি আয়ত্ত কৰি তাকেই সম্বল হিচাপে লৈ অসমীয়া জাতিক একতা দোলেৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল। কৃষক শ্ৰমিকক সমাজৰ বৰঘৰত বহুৱাই এখন নিকা শোষণহীন শ্ৰেণীহীন ভেদাভেদহীন অসমীয়া সমাজ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। তেওঁ কবিতা, গীত, নৃত্যত অন্তৰ্নিহিত হৈ থকা মানৱীয়তাবোধ, সামাজিক চেতনাবোধ আৰু প্ৰগতিবাদী পৰিৱৰ্তনকামী ভাৱনা অনুধাৱন কৰাৰ সময় আজি আহি পৰিছে। আজিৰ পবিত্ৰ ৰাভা দিৱসৰ দিনটোত তেওঁ কেৱল কলাগুৰু হিচাপে নহয়, এজন বিপ্লৱী, সমাজ সংস্কাৰক আৰু অসমীয়া জাতিৰ গঠনৰ পথ প্ৰদৰ্শক হিচাপেও স্মৰণ কৰাৰ প্ৰয়োজন আছে। নিজৰ বিপ্লৱী সত্তাৰে গোটেই অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবলৈ অতোপুৰুষাৰ্থ চেষ্টা কৰা এই বৰেণ্য মহান শিল্পী, কবি, গীতিকাৰ আৰু স্বাধীনতা আন্দোলনকাৰী কলাগুৰু বিষ্ণু ৰাভাদেৱক আমাৰ ইউটিউব চেনেল চিটিজেন ষ্টাৰ পৰিয়ালৰ ফালৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। ধন্যবাদ।